যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে আপুনি আপোনাৰ জীৱনত সৰু সৰু পৰিৱৰ্তন কৰিব লাগিব। জীৱনত সৰু সৰু পৰিৱৰ্তন কৰি জীৱনৰ দুখ কষ্টক এৰাই চলিব পাৰি। জীৱনত কোনে সুখী হ'ব নিবিচাৰে? সকলোৱে বিচাৰে যে সকলোকে টেনচন নোহোৱাকৈ নিজৰ জীৱনটো সুখেৰে কটাব পাৰে। কিন্তু আজিৰ সময়ত মানুহ প্ৰায় মানসিক চাপত বা দুখত থাকে। জীৱনত সুখী হ'বলৈ 5টা গোপন কথা জানো আহক। নিজকে আনৰ লগত তুলনা নকৰিব। সুখী হোৱাৰ আটাইতকৈ সহজ উপায় হ'ল নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আজিকালি বেছিভাগ মানুহৰে দেখা যায় যে তেওঁলোকৰ হাতত থকা বস্তুবোৰৰ গুৰুত্ব তেওঁলোকে বুজি নাপায়। এনে মানুহে কেৱল আনে যি কৰি আছে তাকে কৰিব বিচাৰে। আমাৰ এই অভ্যাস কেতিয়াবা আমাৰ দুখৰ কাৰণ হৈ পৰে। গতিকে যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। যিদিনা আপুনি এই অভ্যাস গ্ৰহণ কৰিব সেইদিনাই আপুনি জীৱনত সুখী হ'বলৈ আৰম্ভ কৰিব। নিজকে সময় দিয়ক। সুখী হ'বলৈ হ'লে নিজৰ লগত কিছু সময় কটাব লাগিব। বিশেষজ্ঞসকলৰ মতে নিজৰ লগত সময় কটালেও মানসিক চাপ কমি যায়। আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত আমি ইমানেই ব্যস্ত যে আমি নিজৰ কথাও ভাবিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি অকলে সময় কটাওঁ তেতিয়া সেই সময়ত আমি নিজৰ বিষয়ে ভালকৈ পৰিকল্পনা কৰিব পাৰোঁ। বিশেষজ্ঞসকলৰ মতে আমি যেতিয়া অকলে সময় কটাওঁ তেতিয়া আমি আমাৰ চৌপাশে ঘটি থকা কথাবোৰৰ সঠিক মূল্যায়ন কৰি উন্নত সিদ্ধান্ত ল'ব পাৰোঁ। পাহৰিবলৈ শিকক। সুখী হ'বলৈ হ'লে আপুনি আনে কোৱা কথাবোৰ এৰাই চলিব লাগিব। কথাবোৰ পাহৰিবলৈ শিকক। বহুতে নিজৰ চিন্তাধাৰা মনত ৰাখি আনৰ কথা চিন্তা কৰি থাকে। যদি কোনোবাই এনে লোকৰ লগত বেয়া কাম কৰে তেনেহ'লে এইসকল লোকে এই কথাবোৰ অনবৰতে চিন্তা কৰি নিজকে দুখী কৰি তোলে। কিন্তু জীৱনত যদি সুখী হ'ব বিচাৰে তেন্তে আনৰ কথাবোৰ পাহৰি যোৱাৰ অভ্যাস গঢ়িব লাগিব। যিবোৰে আপোনাৰ মনত বেয়াকৈ প্ৰভাৱ পেলায় সেয়া পাহৰি যোৱাটো অতি প্ৰয়োজনীয়। ইতিবাচক চিন্তা। নিজকে সুখী কৰি ৰাখিবলৈ হ'লে আপুনি নিজকে নেতিবাচক চিন্তাৰ পৰা আঁতৰত ৰাখক। যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে সদায় ইতিবাচক চিন্তা কৰক। ইতিবাচক চিন্তাধাৰাই বেয়া পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰে। গতিকে যেতিয়া আপুনি ইতিবাচক চিন্তা কৰে তেতিয়া আপুনি সুখী হ'ব পৰাটো প্ৰায় নিশ্চিত। আনৰ পৰা আশা কৰা বন্ধ কৰক। যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে আপুনি আনৰ পৰা আশা বন্ধ কৰা উচিত। যদি আপুনি কাৰোবাৰ বাবে কিবা এটা কৰি আছে তেন্তে আপুনি আশা কৰা উচিত নহয় যে সন্মুখৰ ব্যক্তিজনেও আপোনাৰ বাবে একে কাম কৰিব। আনৰ পৰা আশা কৰাটোৱে সদায় দুখৰ সৃষ্টি কৰে। গতিকে সুখী হ'বলৈ হ'লে আপুনি আশা নকৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি কাৰোবাৰ বাবে কিবা এটা কাম কৰি আছে তেন্তে বিনিময়ত তেওঁলোকেও একে আচৰণ কৰিব বুলি আশা কৰাটো এক ভুল ধাৰণা।